ছাত্ৰ-ছাত্ৰীসকল অসমীয়াৰ আজি ৩ নম্বৰ পাৰ্টৰ মই ভিডিঅ' দি আছোঁ য'ত মই ইয়াৰো কেইটামান ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন দিছোঁ তোমালোকৰ যোনটো 23 তাৰিখে মানে অহাকালিলৈ তোমালোকৰ পৰীক্ষাটো হ'ব মেট্ৰিকত চোৱা উদ্যোগী ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন কমন দিছোঁ তোমালোকে লিখি ল'বা ফটাফট মই ইমান কৈ নাথাকোঁ আৰু মোৰ হোৱাটছআপ গ্ৰুপ আছে তাতো তোমালোকে জইন হৈ ল'বা যাতে মই ইম্পৰ্টেণ্ট কিবা দিলে মানে গম পাই থাকা মুদ্ৰা ঋণ আঁচনি কি এইবোৰ আহিব পাৰে কমন কুৱেশ্যন আছে এইবোৰ তাৰপিছত ভাৰতীয় সংস্কৃতিৰ পৰা বহুকেইটা কমন কুৱেশ্যন ইয়াত আছে ফ্ৰম ভলগা টু গংগা নামৰ প্ৰবন্ধটোৰ লেখক কোন এইটো 9 চনত 16 চনত 18 চনত আহিছে এবাৰো আহিব পাৰে তোমালোকে একদম ভালদৰে চাই ল'বা অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া ইয়াৰ পৰা বহুত কমন কুৱেশ্যন আহিব পাৰে এইখিনি তোমালোকে সম্পূৰ্ণ চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল তাৎপৰ্য বিচাৰ কৰা এইখিনি এইটো এটা কুৱেশ্যন চাই ল'বা সম্পূৰ্ণ মই ইমান কৈ নাযাওঁ কাৰণ বহুতেই হেৰি হৈ গৈছে বহুত নহ'লে লম্বা হৈ যাব ভিডিঅ'টো সেইকাৰণে মই ফটাফট দি দিছোঁ এইখিনি চাই লোৱা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি উল্লেখ কৰা এইবোৰ আৰু ইণ্টাৰনেটৰ তিতামিঠাৰ পৰা এইখিনি দিছে চাই লোৱা তোমালোকে সম্পূৰ্ণ তোমালোকে লিখি ল'বা এইখিনি মই কৈ নাথাকোঁ তাৰপিছত এয়া চমুটোকাও ইয়াৰ পৰা আহিব পাৰে কম্পিউটাৰ আহিব পাৰে ৱেবছাইট মানে টুইটাৰ আৰু ইউটিউব এইটো ইমান অহা চান্স নাই ইমেইলৰ বিষয়টো আহিব পাৰে কিন্তু অনিমা সিংহাৰ পৰা এইখিনি আহিব পাৰে ভালদৰে চাই লোৱা অনিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া তোমালোকে ভালদৰে চাই ল'বা এইখিনি অন্য যাত্ৰাৰ পৰা এইখিনি কুৱেশ্যন আহিব পাৰে এইখিনি চাই লোৱা আৰু যদি তোমালোকে মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বিচাৰি মানে পাই থাকিবলৈ আৰু নিগনা চিকাৰীৰ প্ৰকৃত নাম কি এইটো মানে ভালদৰে চাই ল'বা তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল এইটো এটা কুৱেশ্যন তোমালোকে সম্পূৰ্ণ চাই ল'বা ঠিক আছে তাৰপিছত যদি তোমালোকে হোৱাটছআপত মোৰ গ্ৰুপ আছে তাত জইন হৈ ল'ব পাৰিবা আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্টত জনাবা আৰু বাকী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো লাইক কৰি দিবা চোৱা তাৰপিছত নেক্সট এইটো পাৰস্যত ভুমুকি এইটো এটা কুৱেশ্যন চোৱা ইৰাণীসকলে নৱবৰ্ষক কি বোলে এইটো কুৱেশ্যন একদম বহুত কমন কুৱেশ্যন হয় এইটো চাই ল'বা বুশ্বৰ চহৰৰ এটা বিৱৰণ দিয়া এইটো এটা কুৱেশ্যন সম্পূৰ্ণ চাই ল'বা ইৰাণীসকলৰ খাদ্যাভাসৰ এটা আহক দাঙি ধৰা এইটো কুৱেশ্যন তোমালোকে লিখি লোৱা আৰু মই ইমান কৈ নাথাকোঁ কাৰণ বহুত নহ'লে লম্বা হৈ যাব ভিডিঅ'টো বৰগীতৰ পৰা এইখিনি একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মুমিনৰ অৰ্থ কি এইটো এটা কুৱেশ্যন চাই যাবা তাৰপিছত এইটো চোৱা বিষাদ যোগ পাঠটোৰ মূল কি তাৰপিছত ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি এইটো চাৰি বৰ্ণ কি এইটো এটা কুৱেশ্যন তোমালোকে চাই ল'বা চাৰি আশ্ৰম কি এইকেইটা তোমালোকে ভালকৈ চাই যাবা নেক্সট চোৱা ইয়াৰ পৰা তোমালোকৰ বেছিভাগ ধৰা লং কুৱেশ্যন আহিব তাৎপৰ্য ব্যাখ্যা কৰা এইখিনিৰ পৰা এনেকুৱা ধৰণে আহিব কুৱেশ্যনবোৰ এইখিনি চাই ল'বা কানাই ছাত্ৰী কপিল মুনিৰ মাতৃৰ নাম কি এইখিনি একদম সম্পূৰ্ণ চাই ল'বা কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল এইখিনি তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আজিলৈ যদি কিবা বুজি নাপাবা মোক চেনেলটোত মোক কমেণ্টত জনাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মোৰ হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'বা তোমালোকে তো আজিলৈ ইমানেই থেংক ইউ